কবি অংকুৰণ আৰ্ফৰ সোণৰ হৰিণ নাথাকে জানকী নামৰ কাব্যগ্ৰন্থখনিৰ পৰা এটি ৰামায়ণৰ কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। বাল্মীকি। অনুশোচনাৰ অগ্নিত দগ্ধ আত্মাই যিদিনাই পিন্ধি ল'লে ৰত্নাকৰৰ ৰূপান্তৰ ৰূপোৱালী আলোক, উইহাফলুৰ মাজৰ পৰা উঠি আহি আত্মজ্ঞানৰ আভাৰে বিচাৰি পালোঁ সেইদিনাই মোক। ব্যাধৰ শৰত সৰি পৰা চৰাইটোৰ চিৎকাৰে মোৰ চেতনাক চুই মুখেৰে নিগৰি আহিল যি চিৰঞ্জীৱ শ্লোক। সেই শ্লোকৰ মাধুৰ্যৰে মনীষাৰ মূল্যবোধৰ মাটিময় মহিৰে মহাভাৰতীয় এই মাটিত মই লিখিলোঁ অমৃততুল্য এই কাব্যকথা, য'ত ফুলিছে সত্য ত্যাগ আদৰ্শৰ পাহি পাহি আলোক, য'ত মাটি মানুহৰ মৰ্যাদা ৰক্ষাৰ বাবে নিগৰি নিগৰি পৰিছে কত যে কল্যাণময়ী আলোক। মা নিষাদ প্ৰতিষ্ঠাং তম অগমা শাশ্বতী সমা য়ৎক্ৰোঞ্চ মিথুনাদেকম অবধি কামমোহিতম।